Hello everyone, I'm from Drongat Farm in Lotakhat YouTube channel আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আছে পুনৰ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিও লৈ। সো আজিৰ ভিডিওটো আলোচনা কৰিম যে ছাগলীৰ প্ৰজনন ক্ষিপ্ৰ কৰিবলৈ বা দ্ৰুতভাৱে প্ৰজনন ক্ষমতা বৃদ্ধি কৰিবলৈ আমি কি ব্যৱস্থা হাতত ল'ব লাগিব, সেই বিষয়ে আজিৰ ভিডিওটোত আলোচনা কৰিম। মই টপিক ওয়াইজ আপোনালোকক কম যে ছাগলীৰ ফাৰ্ম এটা ছাগলীসকলক বা ছাগলীবিলাকক যদি আপোনালোকে প্ৰজনন ক্ষমতা ক্ষিপ্ৰ কৰিব বিচাৰে, মানে ব্ৰিডিং ক্ষমতাটো যদি ক্ষিপ্ৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এক নম্বৰ টপিকটো হ'ল যে সঠিক জাত নিৰ্বাচন কৰিব লাগিব। যিটো জাত নেকি আপোনালোকৰ জলবায়ুৰ লগত মিলি যায়, সেই ধৰণৰ জাত নিৰ্বাচন কৰিব লাগিব। আপুনিতো ছাগলী পুহি আছে বা বহুত দিনৰ পৰা পুহে, কম বেছি হ'লেও, চ' আপুনি গম পাব আপোনাৰ কোনটো জাতৰ ছাগলী আপোনালোকৰ জলবায়ুৰ লগত খাপ খাব। চ' মই জনামতে অসমৰ যিটো থলুৱা যিটো ছাগলী আছে, দেশী ছাগলী বুলি কয়, লোকেল ছাগলী বুলি কয়, সেই ছাগলীটো বেছি ভাল, দুটা তিনিটাকৈ বাচ্চা দিয়ে। তো সেই ছাগলীটো খুবেই ভাল হয় আৰু ইয়াৰ প্ৰজনন ক্ষমতাটো বেছি। চ' আমি গম পালোঁ সঠিক জাত নিৰ্বাচন কৰিব লাগিব। দ্বিতীয়টো হৈছে যে পুষ্টি আৰু স্বাস্থ্য ব্যৱস্থাপনা থাকিব লাগিব। সঠিক পুষ্টি দিব লাগিব, সঠিক পৰিমাণে পুষ্টি দিব লাগিব আৰু স্বাস্থ্য যতন ল'ব লাগিব। তেতিয়াহে আমি তাৰ পৰা ভাল এটা ব্ৰিডিং আশা কৰিব পাৰি খুব দ্ৰুত। তাৰপিছত দানাজাতীয় কিছুমান পুষ্টিযুক্ত খাদ্য আছে, তেনেকুৱা ধৰণৰ খাদ্য আমি ছাগলীক খুৱাব লাগিব। তেতিয়াহে তাৰ পৰা আমি ভাল এটা ব্ৰিডিং আশা কৰিব পাৰিম। চ' নেক্সট 3 নম্বৰটো হৈছে অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত ৰাখক। মানে অতিমাত্ৰা যদি খাদ্য যদি খুৱায়, তেনেহ'লে তাৰ মেদবহুলতা হ'ব পাৰে আৰু এইটোৱে ছাগলীক কি কৰে, প্ৰজনন ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়। কিয়নো যদি মেদবহুলতা হয়, তেনেহ'লে ছাগলীটো সঠিক পৰিমাণে ব্ৰিডিং ক্ষমতাটো নাপায়। আমি কি কৰোঁ, ছাগলীক বেছি পৰিমাণে খুৱাব চেষ্টা কৰোঁ, কিন্তু এইটো খুব এটা ভুল কাম। 4 নম্বৰটো হৈছে আপোনাৰ ফাৰ্মত যিবিলাক নতুন ছাগলী আনিছে, সেই ছাগলীবিলাকক আপুনি কমচে কম 2 মাহ এক্সট্ৰা ঠাইত ৰাখিব, বেলেগ এটা ঠাইত ৰাখিব আৰু পৰীক্ষা নিৰীক্ষা কৰি চাব। কিছুমান যদি বেমাৰ আজাৰ থাকে, এইটো এণ্টিবায়'টিক আৰু ভিটামিন খুৱাব আৰু বেমাৰ যিটো হৈছে সেই বেমাৰৰ চিকিৎসা কৰিব। আপোনাৰ 5 নম্বৰটো হৈছে আপোনাৰ গৰ্ভাৱস্থাৰ সময়টো জানিব লাগিব। সময়সূচীটো আপুনি ঠিকভাৱে জানিব লাগিব। ছাগলীৰ গৰ্ভাৱস্থাৰ সময় প্ৰায় 150 দিন। গতিকে সেই অনুসৰি আপুনি আপোনাৰ প্ৰজননৰ সময়সূচী পৰিকল্পনা কৰক। আৰু আপোনাৰ ছাগলীৰ ব্ৰিডিং ক্ষমতা বৃদ্ধি কৰিবলৈ হ'লে, খুব দ্ৰুত কৰিব বিচাৰে, তেনেহ'লে আপুনি অনুকূল পৰিৱেশ প্ৰদান কৰিব লাগিব। নিশ্চিত কৰক যে এই ছাগলীৰ আৰামদায়ক বিচনা বা অলপ ওখ ঠাইত ঘৰ বনাই ৰাখা, আৰু বেমাৰ আজাৰ হৈছে নে নাই পৰীক্ষা কৰা, বেমাৰ হ'লে চিকিৎসা প্ৰদান কৰা, তেনেকুৱা ধৰণৰ আপোনাৰ নজৰ ৰাখিব লাগিব। এই বিষয়সমূহ যদি আপুনি মনত ৰাখে, তেনেহ'লে ছাগলীৰ ব্ৰিডিং ক্ষমতাটো খুবেই বৃদ্ধি হ'ব। আৰু 6 নম্বৰটো হৈছে যে আপুনি ছাগলীৰ যদি ব্ৰিডিং ক্ষমতাটো বৃদ্ধি কৰিব বিচাৰে, তেনেহ'লে ছাগলী যেতিয়া তাপ পায়, মানে গৰম আহে, আমাৰ ভাৰতকৈ গৰম আহে, তেতিয়া আপুনি পথাৰত লৈ যাই কিনে দেখাব। 14 বা 15 ঘণ্টাৰ পিছত আপুনি দেখাব লাগিব। ইয়াৰ আগত নহয়, পিছতো নহয়, 14 বা 15 ঘণ্টাৰ পিছত আপুনি ছাগলীটোক পথাৰত দেখাব। তেতিয়া ইয়াৰ নিশ্চিত থাকে যে 100% ই গৰ্ভধাৰণ কৰিব। ত' এইখিনি বিষয় যদি আমি মনত ৰাখোঁ, তেনেহ'লে আপোনাৰ ছাগলীটো, আপোনাৰ ফাৰ্মৰ ছাগলীবিলাকে সঠিকভাৱে ইহঁতে গৰ্ভধাৰণ কৰিব পাৰিব আৰু ব্ৰিডিং কৰিব পাৰিব, বাচ্চা দিব পাৰিব আৰু আপোনাৰ ফাৰ্মটো উন্নত হ'ব। চ' এই বিষয়ে আপুনি মনত ৰাখিব লাগিব। গতিকে ফাৰ্মাৰসকলে সকলো দিশতে মনোযোগ ৰাখিব লাগিব, তেতিয়াহে ফাৰ্মটো উন্নত কৰিব পাৰিব।
তো এইখিনি আছিল আজিৰ ভিডিঅ'ত যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় আই অসম